2 3 start go दौड़ के ला उठ come on fast Assam police commando ঐ 1 মিনিট লাগিব নিদিবি জলদি আ পিছত কভাৰ কৰিব নোৱাৰিবি পিছত ঠিক আছে 52 সেকেন্ড গুড ঋতুমণি ইন্দো ঠিক আছে 1 মিনিট কৃষ্ণ লাহে মাৰছে নহয় আজি আজা ঠিক আছে টাইমিং ঠিক আছে ঠিক আছে 2 মিনিট হয়েছে 2 রাউন্ড গুল্লি টাইম কমি গৈ আছে স্পিড হৈ আছে টাইম কমিছে ঋতুমন্দিৰৰ টাইম কমিছে সাইড পাক হয়েছে 3 মিনিট 38 সেকেন্ড 1 মিনিট লগা নাই ঋতুমণি কৃষ্ণ 3 রান ন গুল্লি 5 রাউন্ড 5 মিনিট 4 মিনিট 36 সেকেন্ড কমান্ডো
গুল্লি 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 গুড 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 খিচ টাইম কম লাগিছে মুকেশ পুৰা ইন দ্য 4 ৰাউণ্ড 5 ৰাউণ্ড ঠিকে আছে গৈ থাক দল নলবি চিৰণ ঠিক আছে 6.5 মিনিট 7 পাক 35 সেকেন্ড মুকেশ 7 পাক হৈ গ'ল কি ঋতুমণি হৈছে 1 মিনিট লগা নাই 6 মিনিট 53 সেকেন্ড লাগিছে 7 ৰাউণ্ড হৈ গ'ল কি গুল্লি গুল্লি ইন্দ টাইট আতৰাই লেও কমিছে টাইম কমি গৈ আছে এইটোৰ টাইম কমি গৈ আছে 7 মিনিট 20 সেকেন্ড 8 ৰাউণ্ড হৈ গ'ল তোৰ এইজন আমাৰ কমান্ডো অসম পুলিচৰ কমান্ডো কিমান ৰাউণ্ড মাৰিলে দাদা আপুনি মই 16 পাক মাৰিছোঁ টায়াৰ দি মাৰিছোঁ এইবাৰ কৰিমগঞ্জত মই মেইন চেম্পিয়ন হ'ম অসম পুলিচত আৰু এক্সিলেণ্ট মাৰিম বুলি ভাবিছোঁ কি হ'ব এতিয়া মানে দৌৰি আছোঁ চেষ্টা কৰি আছোঁ না চেষ্টাৰ অসাধ্য একো নাই মানে হ'বই আৰু এই যিমান দেখিছে 9 ৰাউণ্ড 8 মিনিট 15 সেকেন্ড 9 ৰাউণ্ড এইজন আৰ্মিত মানে বহুতবাৰ এক্সিলেণ্ট মাৰিছে কিন্তু কপালে নিদিয়ে কয় যে এটা কথা আছে সেইটো ন হয় সেইটোৱে আৰু মুকেশ 8.5 মিনিট 9 পাক এই এজন আহি আছে দেখিছে সেইজন আহিছে আমাৰ কৃষ্ণ হাজৰিকা বুলি কয় অলপ চেহেৰাটো ফুলি গৈছে বাহিৰত আছিলে চাকৰি নোহোৱাৰ কাৰণে এপ্লাই কৰা হ'ল প্ৰায় 2 বছৰমান হ'লেই কাৰণে আৰু বৰ লাগি গৈছে গাঁৱত থাকি কিন্তু বহুত এয়া কৰিছে বহুত চেষ্টা কৰিছে 9 মিনিট ঋতুমণি অখাদ্য একো নাই এইজন আহি আছে চিৰঞ্জিত হাজৰিকা ইয়াৰে হয় চিৰণে এতিয়া স্পীড বঢ়া কাম নহ'ব নহ'লে সুনীল হাজৰিকা আৰু বেছি লাগিব এই আহিছে অসম পুলিচৰ ল'ৰা অসম পুলিচত সোমাব এইজন আহি আছে এইজন অসম পুলিচ হাবিলদাৰৰ ল'ৰা এইজন গুল্লি 10 পাক হৈ গ'লগে 10 পাক হ'লেই 9.5 মিনিট অলপ স্পীড ভৰাবি নহ'লে 12 নহবি ষ্টেপ ভৰাই আছে ইয়াত একো হেৰি নাই চেষ্টাৰ অসাধ্য এয়া আহি আছে এইজনে এজন পুলিচৰ ল'ৰা অকণ বৰুৱাৰ এতিয়া বৰ্তমান হেৰিত আছে হিলছ এৰিয়াত আছে ইয়াত দৌৰি আছে চেষ্টাৰ কোনো অসাধ্য একো নাই এয়া দুজন আহিছে এজন শিক্ষকৰ ল'ৰা আহক ঋতুমণি টান দে অলপ কেইপাক আছে 4 পাক আছে কৃষ্ণ দৌৰ দে
পুৰা মানে মোৰ গৰম লাগি গৈছে অসম পুলিচৰ কাৰণে এইবিলাক ছোৱালীবিলাক দেখিছ কিমান উন্নত হৈছে কিমান আগ্ৰহ অতি আগ্ৰহেৰে ওলাই আহিছে অসম পুলিচৰ কাৰণে তোৰে 1 মিনিটকে লাগি আছে 14 মিনিট এবাৰ 4 সেকেন্ড বলান লাগিছে মুকেশ अपनी 14 मिनट 10 सेकंड से अपनी लाइफ बना लो तनख्वाह लो 30,000 চিৰণ টান দে টাইম বেছি লাগিছে স্টেপ বৰা দুৰান আছে অকল सिर्फ 2 रन बाकी है 3 সেকেন্ড কম লাগিছে মাৰ টান 12 শেষ তোৰে ইয়া ঋতুমণি রে 11 ন सबसे इंडोर स्लो है কৃষ্ণ কৃষ্ণ আজি স্লো মাৰিছে কিন্তু মানে বাকা স্পীডে মাৰে বহুত স্পীডে মাৰে বাকা স্পীডে যায় इंडोर নহব তো এনেকে সীমা এনেকে নহব কৰিব হৈ যাবগে বাকা ইমপ্ৰুভ হৈছে লাহে লাহে কিন্তু মুকেশ আজা আজা লাগিলে হেৰান লাগিলে অলপ বৰা 12 পা হৈ গলগে 12 পা হ'ল তোৰ যা আৰু এইবাৰ 2 সেকেন্ড বলান লাগিছে আগৰকে অলপ বৰা কেইশ কা মাৰিব লাগে 14 মাৰিব লাগে তাত এই 14 মাৰিলেও এইখনত বলান হয় 32 কে মাৰ বলান মাৰিলে ভাল 40 মিনিটৰ বলান হয় চিৰণ টান দে লাষ্ট পাক এইবাৰ নিদিয়া যদি তোৰ কালিলৈকে বেছি লাগিব টাইম লাষ্ট পাক টান দে এইটো মানে তোৰ টাইম পুৰা হৈছে চিৰণ টান দে এই 12 সেকেন্ড হ'ল স্পিড দে হৈছে তোৰ 12 মিনিট হৈছে 12 মিনিট 11 সেকেন্ড হৈছে এতিয়া 11 সেকেন্ড বলান লাগিলে তোৰ মুকেশ অলপ টান দে এই টানটো দিলেহে পিছলা টানটো থবগে 12:30কে আগত সোমা 7:28 29 30 হয় 12:30 আগত সোমাইছে যা টান দে 13:30 হৈ যাবগে যা লাষ্ট পাক তোৰ চিৰণ গুলিয়া আজি বেছি লাগিছে কৈছো কি মই টান দে 45 সেকেন্ড লাগিছে 12 মিনিট 45 সেকেন্ড আজি বাঢ়িলে টাইম কৃষ্ণ আজা মুকেশ টান দে ফাৰ্ষ্ট স্লো হ'ল তোৰ তুমি 13 মিনিট 3 সেকেন্ড মুকেশ টান দে 6 8 9 10 11 12 13 14 15 16 নোমাইছ